নমস্কাৰ। আত্মসহায়ক গোটৰ সমূহ সদস্যলৈ মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ যোগেদি গোটৰ চেকবুক নহ'লে সৰহীয়াকৈ টকা উঠাবলৈ প্ৰচিডিং কিদৰে লিখিব তাৰ বিষয়ে জনাবলৈ ওলাইছোঁ। আশা কৰোঁ গোটসমূহক মোৰ এই চেনেলৰ ভিডিঅ'বিলাকে সহায় সহযোগিতা আগবঢ়াব। এতিয়া আমি সভাখন আৰম্ভ কৰিবলৈ লৈছোঁ। জৰুৰী সভা, ইয়াত জৰুৰী সভা দিব লাগিব। সভা সংখ্যা, এই সভাখন আৰম্ভ হোৱা সংখ্যা এটা আছে, সেই সংখ্যাটো ইয়াত দিব। তাৰিখ দিব, দিন দিব, সময় দিব। গাঁৱৰ নামটো ইয়াতে লিখি দিব। গোটৰ নামটো ইয়াতে লিখি দিব। সভাত সভানেতৃত্ব কৰা সদস্যাৰ নামটো ইয়াতে কিনাৰতে লিখি দিব। সভাৰ স্থান ইয়াতে যাৰ ঘৰত সভা হয় সেই সদস্যগৰাকীৰ নামটো লিখি দিব। গোটৰ সদস্যাৰ সৰ্বমুঠ সংখ্যাটো ইয়াতে লিখি দিব। উপস্থিত সদস্যাৰ চহী 1 2 3 4 5 6 7 8 9 10। মই ইয়াত যিহেতু 10লৈকে দিছোঁ, আপোনালোকৰ গোটৰ সদস্যাৰ সংখ্যা 11 12ও হ'ব পাৰে। আপোনালোকে এইফালে সংখ্যাটো বঢ়াই কিনাৰতে চহীকেইটা মৰাই ল'ব। তাৰ পাছত আজি ইংৰাজী সেই সভাখনৰ তাৰিখটো ইয়াতে দিব। তাৰিখে সভাত যিগৰাকী সদস্যাই সভা নেতৃত্ব কৰিছিলে তেখেতৰ নামটো দিব। আমুকৰ সভা নেতৃত্বত গোটৰ এখন জৰুৰী সভা আহ্বান কৰা হয়। ইয়াৰ পাছত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা বা সদস্যা বা হিচাপৰক্ষক, যিকোনোৱে কৰিব পাৰে। মই ইয়াত সম্পাদিকা দিছোঁ আৰু আপোনালোকে সেইগৰাকীৰ নামটো ইয়াত কিনাৰতে লিখি দিব। তেওঁ কয় যে আমাৰ গোটৰ চেকপাত যিহেতু নাই, গতিকে বেংকত মুঠ 50,000 টকা উঠাব পৰা নহ'ব আৰু টকা উঠোৱা প্ৰ-পত্ৰৰ যোগেদি এদিনত এবাৰ 20,000 টকা উঠাব পাৰি। এই সন্দৰ্ভত আজি সভা আহ্বান কৰা হৈছে। ইয়াৰ পাছত সদস্যসকলৰ আলোচনা মৰ্মে সভাত সিদ্ধান্ত গ্ৰহণ কৰে যে সিদ্ধান্ত নং 1, আজি সভাৰ সৰ্বসন্মতিৰে আমাৰ গোটৰ 50,000 টকা 3টা কিস্তিত উঠাই আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সিদ্ধান্ত নং 2, সভাৰ সৰ্বসন্মতিৰে 50,000 টকা প্ৰথম কিস্তি 20,000 টকা বেংকৰ ইয়াত নামটো দিব, বেংক ইয়াত শাখাৰ নামটো দিব, শাখাৰ পৰা উঠাই আনিবলৈ সভানেত্ৰী ইয়াত নামটো দিব আৰু সম্পাদিকা ইয়াত নামটো দিব। যুটীয়া স্বাক্ষৰত পৰিচালিত হোৱাকৈ লেনদেনৰ দায়িত্ব দিয়া হ'ল। সিদ্ধান্ত নং 3, আজি সভাৰ সদস্যসকলৰ সৰ্বসন্মতিৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ইয়াত বেংকৰ নাম দিব, ইয়াত শাখাৰ নাম দিব পৰা 50,000 টকাৰ দ্বিতীয় কিস্তি 20,000 টকা উঠাই আনিবলৈ সভানেত্ৰী ইয়াত নাম দিব আৰু সম্পাদিকা ইয়াত নামটো দিব। যুটীয়া স্বাক্ষৰত পৰিচালিত হোৱাকৈ লেনদেনৰ দায়িত্ব দিয়া হ'ল। সিদ্ধান্ত নং 3, সভাৰ সৰ্বসন্মতিৰে এই আগত দিয়া নিচিনাকৈ ইয়াত বেংকৰ নামটো দিব আৰু ইয়াত শাখাৰ নামটো দিব। শাখাৰ পৰা তৃতীয় কিস্তি 10,000 টকা উঠাই আনিবলৈ সভানেত্ৰী আমুক আৰু সম্পাদিকা আমুকৰ যুটীয়া স্বাক্ষৰত পৰিচালিত হোৱাকৈ লেনদেনৰ দায়িত্ব দিয়া হ'ল। সদৌ-শেষত সভাৰ সভানেত্ৰীয়ে সদস্যসকলক আন্তৰিক শ্ৰদ্ধা জনাই সভা ভংগ কৰে। এতিয়া আপোনালোকৰ এই সভাখনত যিগৰাকীয়ে সভানেতৃত্ব কৰিছিলে তেখেতে ইয়াতে কিনাৰতে গৃহীত কৰা হ'ল বুলি লিখি ইয়াতে